নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ', পাঠাৰ মাংসৰ ৰেচিপি। এনেতে সকলোৱে মাংস বনাব জানেই, তথাপিও মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আৰু মোৰ ৰেচিপিটো কেতিয়াবা বনাই চাবচোন, বহুত টেষ্টি লাগে। এইটো গৰম হৈ গ'ল, ইয়াতে মই গোটা গৰম মছলাখিনি দি দিলোঁ। এইখিনি অলপ ভাজি ল'ম, ভাজি কিনে মই মিক্সিত বটি ল'ম। এতিয়া মই গৰম মছলাখিনি ভাজি আছোঁ, ইয়াৰ পৰা ধুনীয়া এটা গন্ধ ওলাইছে, ভাজা হৈ গ'ল। এতিয়া মই মিক্সিত গুড়ি কৰি আছোঁ। এয়া মিট মছলা দি দিলোঁ 1 পেকেট, চিকেন মছলা দি দিলোঁ, গৰম মছলা। মাংসখিনিৰ পৰিমাণ অনুযায়ী আপোনালোকে মছলা পাতি, নিমখ হালধিখিনি, তেলখিনি দিব। আপোনালোকৰ যিমান পৰিমাণৰ মাংস সেই হিচাপত দিব। চনাৰ জিৰাৰ গুড়ি দি দিলোঁ, ধনিয়াৰ গুড়ি দি দিলোঁ, আৰু কাশ্মীৰী মিৰ্চ দি দিলোঁ। ইয়াত অলপ দিব লাগিব ভাজি থোৱা পিঁয়াজ। সোৱাদ অনুযায়ী আমি নিমখ দি দিলোঁ। আপোনালোকে যিমান নিমখ খায় সেনেকুৱা পৰিমাণত দিব, কম খালে কম দিব, বেছি খালে বেছি দিব। হালধিৰ গুড়ি দি দিলোঁ, আমি আদা নহৰুৰ পেষ্ট, ভজা তেলখিনি দি দিম, গৰম তেল। আপোনালোকে গৰম তেল দি দিব। আধা এতে দিম, আধা অলপ দৈ, কৰি থোৱা গোটা গৰম মছলাখিনি দি দিলোঁ। এইখিনি ভালকৈ সানি ল'ম, মেৰিনেট কৰি আছোঁ। তাৰপিছত আমি অলপ আধা ঘণ্টাৰ কাৰণে থৈ দিম। আপোনালোকক থৈ দিব আধা ঘণ্টাৰ কাৰণে, যাতে মছলাখিনি মাংসখিনিৰ ভিতৰত ভালদৰে সোমাই যায়। এইখিনি হ'ল পিঁয়াজ ভজা তেল। বাকী এইখিনি তেল আমি প্ৰেছাৰ কুকাৰত মাংসখিনি বনাম। প্ৰেছাৰ কুকাৰটো গৰম হোৱাৰ পিছত ইয়াতে তেলখিনি দি দিম। আৰু মাংসখিনি মই মেৰিনেট হোৱাৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ। মই ফ্ৰিজৰ পৰা ওলাই আনিলোঁ, মোৰ সময় বেছি নাই, সেইকাৰণে 15 মিনিটমান থলোঁ। আপোনালোকে অলপ বেছি সময় থ'ব, বেছি সময় থ'লে বেছি ভাল। মানে গুড়া গৰম মছলাটো দিবও পাৰে, নিদিবও পাৰে। মই দি দিম অলপ। মই শুকান জলকীয়া দি দিম ইয়াত। ভাজি থোৱা পিঁয়াজখিনি দি দিলোঁ। মাংসখিনি দি দিম। আপোনালোকে অলপ গেছটো ল' কৰি ৰাখিব। আৰু প্ৰথম তেলটো গৰম হোৱাতে অলপ চেনিও দিব, আৰু অলপ পাঁচফোৰণো দি দিব। যদি আপোনালোকে দিয়ে দিব পাৰে, আৰু নিদিলেও কথা নাই। মাংসখিনি আমি এতিয়া আধা ঘণ্টামান ভাজিম। তাকে নহৰু দিলোঁ 3টা। আপোনালোকে দিলে দিব পাৰে, নিদিলেও কথা নাই। আমি আলুও দিছোঁ, কাৰণ মাংসৰ আলুটো খাই মই ভাল পাওঁ, সেইকাৰণে আলু দিছোঁ। আপোনালোকে যদি অপশ্যনেল হয়, আপোনালোকে যদি নিদিয়ে নিদিবও পাৰে। আৰু আমি এই মাংসটোত পানী ব্যৱহাৰ নকৰোঁ অলপো, সেইকাৰণে আমি গেছটো ল' কৰি দিছোঁ। আৰু মাজে মাজে অলপ লৰাই থাকিব, যিহেতু পানী দিয়া নাই আমি, দৈ দিছোঁ যিহেতু। অলপ এনেকৈ লৰাই থাকিব। চাওকচোন কি ধুনীয়া কালাৰ এটা আহিছে।
চাওক পানী দিয়া নাই অলপো নিদিয়াকৈ কি ধুনীয়া কালাৰ হৈছে মই এবাৰ লৰাই দিছোঁ আপোনালোকক লৰাই আছোঁ আমি দৈ দিছোঁ না দৈটোৰ মানে পানীটো উঠিছে আৰু দৈ পানীটো অলপ বেছিকৈ দি দিছিলোঁ চাওক কি ধুনীয়া কালাৰ এটা আহিছে এতিয়া আমি ঢাকনিখন মাৰি দিম আৰু 5টামান চিটি যাব দিম তাৰপিছত হৈয়ে যাব ঢাকনিখন খুলি দিম আমিও চাম আপোনালোককো দেখুৱাম ধোৱাটো অলপ ফুইকৈ দিব লাগিছিল কি ধুনীয়া গোন্ধ ওলছে বম গোন্ধ ওলছে মজা কালাৰ হৈছে ধোৱাটো আহিছে মজা কালাৰ হৈছে বম গোন্ধ ওলছে মানে মোবাইলতকৈ আৰু অৰিজিনেল কালাৰটো বিৰাট ধুনীয়া হৈছে মই আপোনালোকক দেখাই আছোঁ এই চাওক মাংসটো বঢ়িয়াকৈ সিজি গৈছে মানে হাড়াৰ পৰা মাংসটো ওলাই গৈছে বঢ়িয়াকৈ সিজিছে মাংসটো আমি 5টামান চিটি দিছিলোঁ পানী একদমেই দিয়া নাছিলোঁ কেনেকুৱা হৈছে আমাৰ ভাইটি খাই কিনে ক'ব মজা সোৱাদ হৈছে আপোনালোকেও কৰি চাব ওলাই ল'লোঁ মাংস এই চাওক চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে ধন্যবাদ মোৰ ৰেচিপিটোও বনাই চাবচোন কেতিয়াবা